Hello guys, welcome to my channel Rider from Assam. আৰু এইটো হ'ল গুৱাহাটী টু শ্বিলং সিৰিজৰ লাষ্ট এপিসোড। আৰু আপোনালোকে গম পাইছিলে যে লাষ্ট ব্লকত আমি চাইছিলোঁ লাইটলুম, শ্বিলঙৰ লাইটলুম। তো সেইটো চাই কিনে আমাৰ অহা টাৰ্গেট আছিলে ডাইৰেক্ট চেৰাপুঞ্জী, বাট আমি সেইদিনাখনে আহিব নোৱাৰিলোঁ। আৰু মোৰ লগৰবিলাকো মানে কি সিহঁতৰ ঘৰত গুচি গ'ল, কাৰণ সিহঁতে আৰু আহিব নোখোজিলে, কাৰণ সিহঁতৰ বহুত টায়াৰ্ড হৈ গৈছিলে, বহুত ভাগৰি গৈছিল। চ' সিহঁতে ঘৰত গুচি গ'ল। আৰু মোৰ লগৰ আৰু কেইজনীমান ছোৱালী আহিছিলে, সিহঁতে 4 হুইলাৰ লৈ আহিছিলে। তো মই ভাবিলোঁ মই নাযাওঁ বাৰু ঘৰত উভতি, কাৰণ মই চেৰাপুঞ্জী চাব লাগিব। তো সেইকাৰণে মই থাকি গ'লোঁ ইয়াতে। থাকি গৈ সিহঁতক মই আজি ৰাতিপুৱা লগ কৰিলোঁ। লগ কৰি কিনে সিহঁতেও আহি আছে আৰু মই সিহঁতৰ পিছে পিছে গৈ আছোঁ। সিহঁতে 4 হুইলাৰ, আগৰখন 4 হুইলাৰ লৈ গুচি যাইছে। চ' মই সিহঁতৰ পিছে পিছে গৈ আছোঁ। বাইক চলাই থাকোঁতে হঠাতে মোৰ পেচাব কৰা লাগিল আৰু মই ইফালে নামি আহিলোঁ। কি ধুনীয়া নিজৰতা দেখা পালোঁ। আৰু আমি এনেকৈ গৈ আছোঁ এতিয়া কি ধুনীয়া ধুনীয়া ৰাস্তাৰে। চ' মানে দাদাজনে কৈছিলে আগত ইয়াৰ অলপ আগত বোলে এটা নিজৰা আছে, মানে কি ৱাটাৰফল আছে। তো পাহাৰৰ ওপৰৰ পৰা এই ৰাস্তাৰ কাষতে আছে বোলে। তো আগৰ ফালে আছে, তাৰপিছত তাৰ পৰা গৈ আৰু এটা বেলেগ জেগাত, মানে কি মই এতিয়া মোৰ নিজৰ ইচ্ছামতে মই একো যোৱা নাই। এই যোনখন গাড়ীত সিহঁতে ছোৱালীকেইজনী আহিছিলে, তো এইবিলাক চাওক কি ধুনীয়া। তো যোনখন গাড়ীত ছোৱালীজনী আহিছিলে তাৰ ড্ৰাইভাৰ দাদাজনে কৈছে, তো সি চিনি পায়, মানে কি শ্বিলঙতে আপ ডাউন কৰি থাকে, গাড়ী ভাড়া কৰি হেৰি কৰি থাকে। চ' সি গোটেইখিনি চিনি পায়। তো সি লৈ যাব, মই বাইকৰ তাৰ পিছে পিছে এনেকৈ গৈ থাকিম। তো এইবিলাক চাওকচোন কি ধুনীয়া ধুনীয়া, কি মেঘবিলাক কি ধুনীয়াকৈ আছে, আৰু ৰাস্তাবিলাক এইবিলাক সৰু সৰু, গোটেই এই ৰাস্তাটোত মানে গোটেই এনেকুৱা সৰু সৰু ৱাটাৰফল দেখা পাব, সৰু সৰু ডাঙৰ ডাঙৰ। কি ধুনীয়া চাওকচোন, এইফালে আকাশখন কি ধুনীয়া দেখি। এনেকুৱা আৰু দেখিবলৈ আৰু কিবা লাগে নেকি কওকচোন ভাই। এইটোৱে মজা আমাৰ ৰাইডাৰবিলাকৰ, এয়াই মজা। চ' আমি এনেকৈ যাই থাকিবলৈ, কিমান দূৰ আছে মই নাজানো বাৰু পূৰা একজেক্ট, কিন্তু দাদাজনে যাই আছে, তাক কণ্টেক্ট কৰি মই এনেকৈ তাৰ পিছে পিছে গৈ আছোঁ। চ' এনেকৈ যাই থাকিব লাগিব আৰু, কাৰণ নিজে চিনি নাপাওঁ গতিকে। তো ইয়াত অহাৰ আগত আমি এনেকৈ ভালকৈ ৰিচাৰ্চো কৰা নাছিলোঁ যে ক'ত কেনেকৈ কি যায়। হঠাতে আমাৰ প্লেন কৰিছিলোঁ আমি গোটেইকেইজন ল'ৰাই। চ' এনেকৈ যাই আছোঁ আৰু। তো হেলমেটটো খুলি ল'লোঁ, অলপমান গৰম লাগিল, তো তাত পেচাব কৰিব ধৰোঁতে হেলমেটটো খুলি ল'লোঁ। তো এইবিলাক চাওকচোন, এনেকৈ গোটেই ৰাস্তাটোতে আছে, মানে সৰু 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 সৰু, কি ধুনীয়া ধুনীয়া। আৰু কি ধুনীয়া, মানে কি বতৰটো কি ধুনীয়া ঠাণ্ডা ঠাণ্ডা লাগি আছে, বঢ়িয়া একদম। এয়া চাওক, এনেকুৱা মানে গোটেই ৰাস্তাটোতে আছে। চ' দেখি ভাল লাগে এইবিলাক, মানে কি ইয়াৰ মানুহবিলাক ক'ত থকা বুলি ক'ম, একদম জান্নাতত থকা বুলি ক'ব লাগিব। কাৰণ আমাৰ ফালেতো এইবিলাক দেখা নাপায়েই, আমাৰ গুৱাহাটীৰ ফালে, আমাৰ যিবিলাক বাহিৰা চাৰিআলিৰ ফালে এইবিলাকতো নায়েই, ইমান দেখাই নাপায়। আৰু আছিলে এটা ক'ৰবাত ইয়াত নৰ্থ গুৱাহাটীত এটা আছিলে, এদিন গৈছিলোঁ আমি গোটেইকেইজনে ফুৰিব কেনে, কাৰণ মানুহে বোলে পানীয়ে নাই বোলে, তাত পানী শেষ হৈ গৈছে বোলে, ৱাটাৰফলৰ পানী শেষ হৈ গৈছে। চ' আমি সেইটো দেখা নাপালোঁ সেইদিনাখনে। চ' সেইটো ব্লগ কৰিছিলোঁ, বাট সেইটো আপলোড কৰা হোৱা নাই। আৰু মোৰ লগৰবিলাককো বহুত মিছ কৰি আছোঁ, সিহঁতে থাকিলে মোৰ আৰু ভাল লাগিলে হয়, কাৰণ ছোৱালীকেইটাতো একে 4 হুইলাৰত গৈ আছে, মাৰুতিত গৈ আছে সিহঁতে, মই অকলে অকলে যাব লগা হৈছে সিহঁতৰ পিছে পিছে। কিন্তু মোৰ লগত যদি আৰু লগৰ কেইজন থাকিল হয়, মোৰ বেছি ভাল লাগিল হয় ৰাইড কৰি। চ' চ'ল' ৰাইড কৰাৰ নিচিনা হৈছে আৰু মোৰ। এইবিলাক চাওকচোন কি ধুনীয়া, একদম ওপৰৰ পৰা আহে। ওপৰত এটা মই বস্তু বুজি নাপাওঁ ভাই, ওপৰৰ পৰা ক'ৰ পৰা আহে? ওপৰত হেৰি আছে নেকি চাগে, মেঘ আছে নেকি? হয় চাগে, এইটো এনেকুৱা লাগিছে 7 ছিষ্টাৰ ফলৰ নিচিনা লাগিছে, সেইটোৱে নেকি? নহয় চাগে এইটো 7 ছিষ্টাৰ ফল, কিন্তু এই বহুতকেইটা একেলগে আছেচোন।
চ' এইফালে আমি গৈ আছোঁ আমি ইফালে আৰু আছে তাক মানে কি কাষতে আছে ধুনীয়া এটা আছে দলং এখনৰ কাষত চ' তাতে ধুনীয়া এটা নিজৰ আছে আমি তাতে নুমি চাম নুমিব পাৰি বোলে তাত তো এইবিলাক চাওকচোন কি ধুনীয়া এইটো নহয় ছেভেন ছিষ্টাৰ নহয় এইকেইটা ছেভেন ছিষ্টাৰ হেৰিত আছিলে শ্বিলঙৰ এইটো মই দেখা পাম চাগে পিছত মই যিটো ৱাটাৰফলৰ কথা কৈ আছিলোঁ সেইটো ৱাটাৰফল এইটোৱে হয় তো বহুত ভাল লাগে এইটোৱে চাওকচোন ইমান ওপৰৰ পৰা আহি আছে আৰু এইখিনি মাজত যে ডাঙৰ শিলৰ নিচিনা আছে সেইটো তলত নুমিব পাৰি আমি তাৰ ফলত এতিয়া আমি নুমি গৈ আছোঁ আমি তাত নুমি যাম তো নিভা গৈ আছে আগত নীলাক্ষী আছে চ' আগত আমি এনেকৈ যাম তো আগৰ ফালে নিভা নুমি যাওঁ আগৰ ফালে চ' আমি এনেকৈ যাই আছোঁ চব সকলোৱে তো গোটেইকেইজন ছোৱালী তো অলপ আৰু আমি কেইখনমান ইয়াত ফটো উঠিম গোটেইবিলাকে ভালকৈ তো দেখাই দিম বাৰু ফটো যদি আমি উঠোঁ ভালকৈ আৰু ইয়াত যদি কিবাকৈ শ্লিপ খাই পৰোঁ বাই বাই গাইছ এয়া চোৱা গাইছ গাইছ কিবাকৈ বাচিলোঁ মই গাইছ অলপমানত থাকি মানে ভৰিখন পিছল খাই গৈছিল তো পানী পৰি থাকে না তাতে তো এইবাৰ লাহে লাহে দেই ভালকৈ নিবা তাতে ভালকৈ বহিবি দেই বাই তাতে পৰি গ'লে কিন্তু পূৰা পাৰ হৈ গুচি যাবি তই ধৰিব নোৱাৰিম মই লাহে লাহে ভালকৈ আহিবি লাহে লাহে তো আগৰ ফালে চোৱা গাইছ তাতে সেইখিনিত যাব পাৰিলে গোটেই তলত যদি জিকি পেলাই গা ধুব পাৰিলোঁ হয় তো বেছি ভাল লাগিল হয় তাতে কিন্তু তাত যাব নোৱাৰি ইমান ৰিস্ক ল'ব নোৱাৰোঁ কাৰণ লগত ছোৱালীবিলাকো আছে তো এতিয়া আমি ইয়াৰ পৰা যাওঁ কাৰণ আগলৈ আৰু আছে চাব 2-3 জেগামান চাব লগা আছে তো ব'লক ৱাটাৰফলটো চোৱাৰ পিছত আমি ইয়াত অলপমান আহি ইয়াত সোমালোঁ কাৰণ আমাৰ ভোক লাগিছিল আৰু ছোৱালীহঁতে ৰুটি আৰু মাংস লৈ আনিছিল তাকে বোলো অলপমান খাই দিওঁ চ' ইয়াত সোমাই গ'লোঁ এইটোৱে সেইখিনি জেগা য'ৰ পৰা ছেভেন ছিষ্টাৰ দেখা পায় বাট আমাৰ কপালত নাই চাগে আজি টেকো দেখা নোপোৱা হৈছে हाँ गुफा के अंदर चलो 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 गुफा के अंदर चलो तू इधर आ छोटे बच्ची है तू আমি আছোঁ এতিয়া মচমাই কেব বুলি এটা জেগাত য'ত এটা গুফা আছে আমি সেই গুফাটোৰ ভিতৰত সোমাই যাম তো চাবচোন কেনেকুৱা হয় মানে কি একদম ভয়ানক গুফা বোলে এইটো দাদাজনে কৈছিল আমিতো বাৰু গৈ পোৱা নাই मैं पहले जाऊंगा मैं सब पीछे थक मैं आगे जाऊं पानी আছে নেকি পানী আছে যদি জুতা চলা কৰিব লাগিব এইখিনিয়ে আৰু যাব নোৱাৰি নেকি কিয় নোৱাৰে যাম কিমান ষ্টাৰ্টিং হে কিমান হে ইয়াতে এই ইফালে সব আজা সেলফি আছে ভিতৰত যাব লাগিব तो गाइस हम लोग अभी गुफा में आ गया देख लो हेलो गाइस ये सबरे ইয়াত দুপাব রে সবা এই মই কৈছো না ইয়াত দুপাব চাই গলে উপৰ ফালে চাবা সবে এইবিলাক খিল দিয়ে সব ওয়াও এটা ভাল নেকি নবৰা তুমি নব মই দুপাবি কৰক ও নিবা তো কেলে রাস্তা দুপাবি রে লালে কেনেকা বনাইছে বাইলে বিলাক নিজে হইছি তো বল নিজে হইছি হালি আলিয়া ও দাদা এটা কি নিজে হইছি আরে ফটো লাগি না যায় ফটো लागोन ফটো लायले तो देख लो आप सब लोग क्या ये सब हाय गाइस ওপৰত বহুত দুখ পাই আছো হাই নহয় লাগিল হালি যা গোটাবিলাক হালি যা মই হালিব দিগদাৰ হৈছে মই চৰা মানুহ बाप रे कहाँ पर आ गया हम लोग चलो पानी ऊपर पड़ी থাকে ইয়াত ওই ডাঙৰ সাপ সাপটো নাই এনে কৈছে ৰ यहाँ पर सांप नहीं होता
बम बोले चलो चलो मेरे साथ चलो सब लोग कम सब लोग आओ। तो देख लो कैसे आना पड़ता है यहाँ। और ये क्या है भाई? आओ सब लोग आओ। रुको रुको मैं पहले हम देंगे। रुको रुको मैं एक एक को लाता हूँ। ऊपर ऊपर माथा में नुमना भी माथा तलते रखे ना बोले अच्छा हाँ हेलमेट दे हेलमेट तो थोड़ा लग दे हेलमेट तो रसन अरे हेलमेट को ले लो और आओ कम सब लोग आओ। सबको निकालूंगा मैं यहाँ से। कम रुको मैं लाता हूँ सबको। कम धीरे रुको गाइस ये सब क्या है? कहाँ पर आ गए हम लोग? देख लो कहाँ पर आ गए हम लोग। क्या हो रहा है ये क्या हो रहा है भाई? देख लो नजारा देख लो आप लोग। देखो यहाँ पे देखो देखो ये हम हैं और ये हमारे दोस्त है हमारा दोस्त है। चलो हम लोग गोवा में आ गया देखो। हम लोग यहाँ से निकलेंगे कैसे? कितना बड़ा गुफा यार। ऐसे सभी दे लाई ऊपर वाले सभी शो लो ऊपर वाला आरो से लगिल धूप भी रे। हाँ अच्छा लगा भाई अंदर जाना है। निकल गए हम लोग कहाँ से? इफाले दियो सोमाइছিলো इफाले दियो सोमा नहीं। हाँ कहाँ से आया था कहाँ से निकला हम लोग? सेल्फी प्लीज। ओ गाइस हम लोग चलेंगे अभी कहाँ पर चलेंगे? वेसडंग गाइस फाइनली हम लोग वाइसडंग वाटरफॉल आ चुके वाइसडंग वाटरफॉल। तो चलो ये देख लो सारे लोग मिला कुछ बोलो। ये बोलने को कहा गिनने को नहीं। हाँ আগত ভিউ পইণ্ট চা লেফ্ট সাইডে ল লেফ্ট টাৰ্ণ ল মই ৰখি আছো चलो देख लो ये छोटी बच्ची को आ नहीं पा रहे। इसके अंकल ने बोला कि जीतू तुम संभलना उसे। तो कब से मैं संभलना हो उसको। ये देख लो क्या हालत हो गई बेचारी की। तो चलो আৰু সেয়া হ'ল वेसडंग वाटरफॉल पालो किंतु और तलत যাব লাগিব। मुझे ऐसा लग रहा है कि हम लोग मेन वजह वाइल्ड की शो कर रहा है वो बेयर करता है ना इसके जैसा पहाड़ों में चल के कुछ कीड़े मकोड़े खा के। ओ भाई क्या है ये सब? टाइम निजे चेंज हो जाए। अरे यार নহয় এইটো ৰাস্তা নহয় এইটো আমি শৰ্ট কাটিং হয় সেইটোহে ৰাস্তা আছিল এইটো আমি शॉर्ट कटिंग লৈছো। तो इधर से जाना पड़ेगा हम लोगों को। तो चलो धीरे धीरे
চাবি দে ভৰি পিছলি চাবি দে ভৰি পিছলব কিন্তু যাম কেনেকৈ মানে টকা লোৱা চিষ্টেম হোৱা নাই ন হা টকা লোৱা চিষ্টেম হোৱা নাই টকা লোৱা চিষ্টেম হয় না কষ্ট কৰিব লাগিব এই নিলা চাবি দে ছোৱালী ফ্লাইট উৰাই আছে দেখ লো ये কি ডেঞ্জাৰ জেগা ৰে ভাই তো কেনেকৈ যাম এইবিলাক ভৰি অলপমান যদি কিবাকৈ পিছল খাই আমি তলত পৰি যাম তো লাহে লাহে ইহঁতক চাহ কেনেকৈ আহি আছে উল্টাকৈ আহিব লাগিছিল মায়া সেনেকৈ আহিলে পৰি যাবি লাহে 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 থাক লাহে লাহে থাক টাইম আছে একো নাই লাহে লাহে থাক লাহে 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 একো নাই একচুৱেলি আমি এনেকৈ আহোঁতে এই এনেকুৱা যে ছোৱালীজনী লৈ আছে ল'ৰাজনে লৈ আছে এনেকুৱা দাণ্ডি এডাল আনিব লাগিছিল বাঁহৰ হয় এইটো দিলে অলপ সহজ হয় চ' এইটো ওপৰতে পায় সিহঁতে মানে কি পইচা লয় তো সেনেকুৱা ল'ব লাগে ভাল তো এইটোৱে হ'ল ৱেইছেডং ৱাটাৰফল যিটো আমি ইমান দূৰৰ পৰা ইমান কষ্ট কৰি চাবলৈ আহিছোঁ দেখা পালোঁ আৰু যাম ওচৰলৈ তো গাইজ हम लोग आ चुके हैं फाइनली ৱেইছেডং ৱাটাৰফল চেক দ্য ভিউ গাইজ মই কেমেৰাত কিমানখিনি দেখাব পাৰিছোঁ আই ডোণ্ট ন' বাট ইয়াত যিটো নিজে ফিল কৰিছোঁ অ'পি একদম কি মজা কি ক্ৰিষ্টেল ক্লিয়াৰ পানী কি ধুনীয়া লাগে এইবিলাকত আহি নিশ্চয় আহিব আহি নিজে চাব এবাৰ গাইজ আমি এতিয়া ঘৰত যাব ওলাইছোঁ কাৰণ দুদিন হ'ল আমি ইয়াতে আছোঁ তো আমি নেক্সট প্লেন কৰি আছোঁ ভূটানত যাম চ' তেতিয়ালৈ চবেই ভালে থাকিব আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়ালৈ বাই